খুলোৱা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই থিম দিয়ে তো এই বছৰ আমাৰ ইণ্টিগ্ৰেশ্যন অফ টেকন'লজিৰ ওপৰত থিমটো আছে আৰু আমি প্ৰত্যেক বছৰৰ লগত এই বছৰো আমি নেশ্যনেল ছায়েন্স ডে আমি পালন কৰিছোঁ আৰু তাৰ উদ্দেশ্য কেৱল চি.ভি. ৰমন ছাৰৰ ডিছকভাৰীটো কমেমৰেট কৰাটো নহয় তাৰে লগত আমি ভাবিছোঁ যে স্কুল এডুকেশ্যনটো গুৰুত্ব দিবলগীয়া এটা বস্তু আৰু আমাৰ চব ষ্টুডেণ্ট ইউনিভাৰ্চিটি হওক কলেজতেই হওক স্কুলৰ পৰা আহে যদি আমাৰ স্কুলৰ এডুকেশ্যনটো বহুত ষ্ট্ৰং হয় তেতিয়াহ'লে ফাউণ্ডেশ্যনটো যদি বহুত ষ্ট্ৰং হয় তেতিয়াহ'লে এজন ভাল মানুহ ভাল চিটিজেন গঢ়াৰ এটা খুব সুন্দৰ এটা সুযোগ হয় স্কুলত তাৰ কাৰণে আমি স্কুল টিচাৰ্ছবোৰক আমি এইবাৰ আমি ফেলিচিটেশ্যন কৰিব আমি মাতিছোঁ তেওঁলোকক নমিনেট কৰিছে স্কুলৰ মুৰব্বীসকলে তেওঁলোকে বহুত বছৰ ধৰি মানে তেওঁলোকৰ ছেল্ফলেছ ছাপৰ্ট যিটো কয় তেওঁলোকে মানে গোটেই জীৱনটো তেওঁলোকে ছায়েন্স এডুকেশ্যন কিংবা এডুকেশ্যন এজ ছাচ তেওঁলোকে নিজে কষ্ট কৰিছে আৰু স্কুল ষ্টুডেণ্টবিলাকক তেওঁলোকে বহুত ক্ষেত্ৰত হেল্প কৰিছে তো আমি যদি তেওঁলোকক ফেলিচিটেট কৰোঁ প্ৰত্যেক বছৰ আমি ফিল কৰোঁ যে সেই মেছেজটো বেক টু স্কুল যাব যে এনকাৰেজমেণ্টৰ কাৰণে বেছি টিচাৰ আগবাঢ়ি আহিব স্কুল মানে ষ্টুডেণ্টক পঢ়াবৰ কাৰণে তো সেইটো আমি ভাবিছোঁ যে খুব ডাঙৰ এটা ইনিচিয়েটিভ আমি প্ৰত্যেক বছৰ আমি কণ্টিনিউ কৰিব যোৱাৰ চেষ্টা কৰিম আৰু আমাৰ ভাইচ চেঞ্চেলৰ ছাৰে খুব মৰমৰে আমাৰ এই ডক্টৰ গিৰেন্দ্ৰক তেখেতক মাতিছে আমি IIT মেডিকেলৰ কোচিঙৰ কাৰণেও আমি এটা ব্যৱস্থা ল'ব আমি ওলাইছোঁ যাতে স্কুল ষ্টুডেণ্টবিলাকে এইটো অঞ্চলৰ পৰা বেলেগ ভাল ইনষ্টিটিউচনত পঢ়িব পাৰে কিংবা যাতে ছ'চাইটিক আমি কিবা এটা ঘূৰাই দিব আমি পাৰোঁ হয় আমি আজিৰ দিনত আমি এটা চিম্বলিক কিবা হিচাপে আমি স্কুল ষ্টুডেণ্টছবোৰক মাতিছোঁ আমি যাতে লেবৰ ইনষ্ট্ৰুমেণ্টৰ প্ৰতি তাহাঁতৰ এটা এট্ৰেকশ্যন কিংবা কিউৰিয়চিটি জেনেৰেট হয় যদি আমি ইনষ্ট্ৰুমেণ্ট এটাক ভালকৈ চিনাকি কৰাই দিব পাৰোঁ ষ্টুডেণ্টক যে এইটো ইনষ্ট্ৰুমেণ্ট দি আমি এই হেল্থ চেকআপ কৰিব পাৰোঁ এইটো ইনষ্ট্ৰুমেণ্ট দি আমি এইটো চাব পাৰোঁ তো তাহাঁতৰ যে কিউৰিয়চিটি এটা হ'ব তেওঁলোকে যে মটিভেটেড হ'ব তাৰপিছত তেওঁলোকে যদি এটা চ'ল যদি মটিভেটেড হয় তেতিয়াহ'লে তেখেতে নিজাকৈ বহুত বস্তু কৰিব পাৰে সেই মটিভেশ্যন ইনস্পিৰেশ্যনটো খুব ডাঙৰ বস্তু সেইটো কাৰণে আজিৰ দিনত আমি স্কুল ষ্টুডেণ্টক আমি বেলেগ লেবত লৈ যাম বেলেগ ডিপাৰ্টমেণ্টত লৈ যাম তাতে ভাল বস্তু কি কৰা হয় সেইখিনি আমি তেওঁলোকক অৱগত কৰাম তো সেইখিনি আমাৰ এটা উদ্দেশ্য আজিৰ দিনত প্লাছ এডুকেশ্যনৰ প্ৰগ্ৰাম ৰখা হৈছে তাৰ লগত সৰু সুৰা বহুত প্ৰগ্ৰামেই আছে কিন্তু মানে প্ৰমুখ হ'ল আমাৰ এই স্কুল টিচাৰ্ছবিলাকক ফেলিচিটেশ্যনটো আৰু স্কুল ষ্টুডেণ্টক মাতি আমি বেলেগ লেবত আমি লৈ যাম আৰু তাহাঁতক আমি ছায়েন্সৰ লগত এটা এটাচমেণ্ট কৰাব আমি আজি সুযোগ পাইছোঁ আৰু সেইটো সুযোগৰ আমি লাভ ল'ব চেষ্টা কৰিছোঁ আমাৰ এজ এ ডিন ছায়েন্স অফ টেকন'লজি মই মানে খুব প্ৰাউড ফিল কৰোঁ যে আমাৰ 8টা ডিপাৰ্টমেণ্টৰ ফেকাল্টিবোৰে বেলেগ এজেঞ্চিৰ পৰা প্ৰজেক্ট এপ্লাই কৰে প্ৰজেক্ট পায় আৰু সেই প্ৰজেক্টবোৰ ডাইৰেক্টলি ইনডাইৰেক্টলি আপোনাৰ ছ'চাইটিক মানে কিবা না কিবা বস্তু ঘূৰাই দিয়াৰ কাৰণে সেই তেনেকুৱা অবজেক্টিভ লৈ লিখা হৈছিল কিংবা পোৱা গৈছে তো এই মুহূৰ্তত আমাৰ বটানী ডিপাৰ্টমেণ্ট জুলজি ডিপাৰ্টমেণ্ট ফিজিক্স কেমেষ্ট্ৰি জিঅ'গ্ৰাফি মেথমেটিক্স কম্পিউটাৰ ছায়েন্স এণ্ড টেকন'লজি বায়'টেকন'লজি তো আমি কি কৰোঁ যে আমাৰ এপ্লাইড ছায়েন্সৰ যিখিনি আমাৰ সুবিধা আছে ফৰ এক্সাম্পল আপোনালোকে য'ত থিয় হৈ আছে টেকন'লজি ইনকিউবেশ্যন চেণ্টাৰ এইটো আমাৰ বায়'টেক ডিপাৰ্টমেণ্টৰ এটা চেণ্টাৰ হয় তো সেইটোত আমি কি কৰোঁ আমাৰ ধৰক টিচু কালচাৰেই হওক কিংবা মাছৰুম খেতিও হওক বেলেগ ধৰণৰ আমি যাতে ষ্টুডেণ্টবোৰ ইয়াতে পঢ়ি থকাৰ সময়ত আমি তাহাঁতক এটা এড অন কোৰ্চ এমপ্লয়মেণ্ট ইনহেঞ্চমেণ্ট কোৰ্চ হিচাপে আমি তাহাঁতক দিব পাৰোঁ যাতে তাহাঁতে ওলাই উঠি কিবা এটা স্কিল ডেভেলপমেণ্ট নিজৰ এমপ্লয়মেণ্টটোত তাহাঁতে যোগান ধৰিব পাৰে সেইখিনিৰ কাৰণে আমি চেষ্টা কৰোঁ তো চব ডিপাৰ্টমেণ্টেই নিজৰ ফালৰ পৰা নিজৰ কেপাচিটিত চেষ্টা কৰে যে আমাৰ লিমিটেড কেপাচিটিত আমি কিমানখিনি আমি ঘূৰাই ষ্টুডেণ্টবিলাকক আমি দিব পাৰোঁ যাতে তেওঁলোকে বেটাৰ ছ'চাইটি বনাব পাৰে তো ঠিক আছে আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022